হাই ফ্ৰেণ্ডছ, এষ্ট্ৰ ভালো আপোনালোকক স্বাগতম। আজি আপোনালোকক বৃহস্পতি বা গুৰুৰ বিষয়ে কিছু তথ্য দিবলৈ আগবাঢ়িছোঁ। ৰাহু গ্ৰহৰ 18 বছৰৰ পিছত আপোনাৰ 16 বছৰৰ গুৰুৰ মহাদশাকাল জাতক জাতিকাৰ কুণ্ডলীত আহে। গুৰুৰ দশাকালতে সকলোবোৰ শুভ কাম জীৱনত হয়, যেনে বিবাহ, ঘৰ নিৰ্মাণ, ব্যৱসায়িক উন্নতি, জ্ঞানৰ বিস্তাৰ সাধন, জ্ঞান আৰু বুদ্ধিৰ বিস্তাৰ, ফাইনেন্সিয়েল কণ্ডিশ্যন অতি কম সময়ৰ ভিতৰতে আপোনাৰ ষ্ট্ৰং হৈ পৰে, ডিচিশ্যনবোৰ সদায় পজিটিভ হয়, সকলো দিশতে আপোনাৰ পজিটিভ থিংকিং আহে। কিন্তু অশুভ গ্ৰহৰ লগত যদি এই বৃহস্পতি থাকে বা শত্ৰু গৃহত থাকে, তেতিয়াহ'লে এই শুভ ফলবোৰ দিবলৈ অসমৰ্থ হয়। জাতক জাতিকাৰ জ্ঞানৰ এক্সপানশ্যন, বিস্তাৰ আদি, মানুহৰ মৰম সন্মান আদি বুটলিবলৈ সক্ষম হয়। বৃহস্পতি দশাকাল শুভ ফল পাব হ'লে জাতক জাতিকাৰ সাত্বিক ভোজন কৰিব লাগিব আৰু বৃহস্পতি শুভ প্ৰভাৱত ছ'চিয়েল ছাৰ্ভিচ, নলেজ শ্বেয়াৰিং, এক্সপানশ্যন, বিদেশত ছেটেল হোৱাৰ সুবিধাও পোৱা যায়।